Please subscribe to my channel and click on the bell icon. প্ৰচাৰ এৰা নাই জুবিন গাৰ্গে আজি শিলঙত প্ৰচাৰ অভিযান চলায় জুবিন গাৰ্গে 3 দিনতে 1,27,00,000 টকা কালেকশন মিছন চাইনা ইতিমধ্যে সুপাৰ ডুপাৰ ৰিলিজ হৈছে মিছন চাইনা কিন্তু তাৰ মাজতে প্ৰচাৰ এতিয়া এৰি দিয়া নাই আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গে খাৰগুলি বাগ ভৱনৰ পৰা এতিয়া ওলাইছে আকৌ প্ৰচাৰলৈ যাবলৈ ওলাইছে জুবিন গাৰ্গৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা লাগিছে অভিলেখ খুব ভাল লাগিছে আৰু আজি এতিয়া আমি শিলং যাম শিলঙত প্ৰথমবাৰৰ বাবে অসমীয়া চিনেমাখন ডাঙৰকৈ ৰিলিজ হৈছে আৰু তাৰ যিসকল মানুহ সবৰে সাপোৰ্ট পাইছো ইভেন লাজং যিটো ফুটবল টিম তাহাঁতৰ ফিল্ড ফুটবলাৰখিনিও আজি আহিব যিহেতু মই ফুটবল ভাল পাওঁ তেওঁলোকে মোক সেইকাৰণে সাপোৰ্ট কৰিছে আৰু আমি তাত শিলঙত লগ পাম সকলোকে শিলঙত আজি থাকি কালি ৰাতিপুৱা মই ঘূৰি আহিম শিলঙৰ পৰা প্ৰচাৰ অব্যাহত আছে আৰু পইচাটো কিমান আহিছে মই ইমান খবৰ খাতি লোৱা নাই গম পোৱা নাই কিন্তু চিনেমাখন মানে ভাল পাইছে চলিছে সেইটো ডাঙৰ কথা আৰু অভিলেখ এটা সৃষ্টি হৈছে বাৰু চ' চিনেমা উদ্যোগৰ এটা নতুন বিপ্লৱ আৰম্ভ কৰিছো আমি সকলোৱে মিলি চ' ৰাইজৰ ছাপোৰ্ট লাগিব কিয় হিট হৈছে একদম চমুকে যদি ক'বলৈ কি হৈছে মানে চিনেমাখন অলপ বেলেগ প্ৰথম কথা হ'ল ষ্টাইলটো বেলেগ ষ্টাইলত কৰিছো আৰু যিমান পাৰি মডাৰ্ণ টেকনিক্স ইউজ কৰিছো চিনেমাত আৰু অসমৰ বিৰাট ধুনীয়া যিমান অসম বুলি নহয় নৰ্থ ইষ্টৰ যিমান পাৰি ভাল লোকেশ্যনত শ্বুট কৰিছো সেইকাৰণে খৰচ বহুত হৈছে চিনেমাখনত আৰু কাষ্টিংটো অলপ বেলেগ ধৰণৰ ইংলিছ চিনেমাৰ নিচিনা চ' মানুহে সেইকাৰণে চাই ভাল পাইছে দেখিবলৈ পোৱা গৈছে কিছু ধৰক আনন্দতে হওক ফেচবুক লাইভ কৰিছে হলৰ ভিতৰত তাৰপিছতে আকৌ শেহতীয়াভাৱে এজনে ইউটিউবতে বহুতখিনি অংশ আপলোড কৰি দিছে সেইটো ভুল কথা সেইটো তেওঁলোকে নজনাকৈ কৰিছে যেন লাগিছে মোক আৰু সৰু ল'ৰা চ' সেইবিলাক কাম কৰিব নাপায় যেতিয়া চিনেমাখন ডাঙৰকৈ বনাই এজন পৰিচালকে প্ৰযোজকে চিনেমাখনৰ প্ৰতি এটা শ্ৰদ্ধা থাকিব লাগে মানুহে জানিব লাগে যে কি কৰিলে ভাল হয় আৰু চিনেমাখনৰ ভালৰ কাৰণে কি কৰিব পাৰি সেইটো চিন্তা কৰিব লাগে গতিকে ফেচবুকে অকণমান আজিকালি বেয়া কামো কৰে আমাৰ মানুহৰ প্ৰব্লেম কৰে বহুত জেগাত দেখিছোঁ চ' সেইবিলাক হ'ব নালাগে ফেচবুক ছ'চিয়েল মিডিয়া তাত এটা ভাল কথা ভাল বস্তু আলোচনা হ'ব লাগে ভাল হ'ব লাগে মানুহ আমি সেইটোৱে বিচাৰোঁ আৰু দেখিবলৈ পোৱা গ'ল এসপ্তাহতে অজয় দেৱগনৰ যিখন বাচ্চা বিগ বাজেটৰ ছবি বাচ্চা অসমৰ পৰা নাইকিয়া হৈ গ'ল এসপ্তাহতে এইটো এটা ডাঙৰ কথা ইতিমধ্যে আপুনি সেই সন্দৰ্ভত কৈছে আপুনি আনকি ধেমেলীয়া সুৰত সলমান খানকো এবাৰ প্ৰত্যাহ্বান জনাম বুলি সলমানৰ লগত একেলগে এখন চিনেমা ৰিলিজ কৰিম ভাল লাগিব জয়িব ভাল লাগিব নাই সলমান খানক মই ভাল পাওঁ আৰু মই হিন্দী ছবি জগতৰ তাকে ভাল পাওঁ অকণমান মিলে নেকি সলমান খানৰ কেৰেক্টাৰটো আমাৰ লগত মিলে বুলি কয় নাজানো আৰু সিও মোৰ নিচিনা অলপ এগ্ৰেছিভ আৰু ভাল কাম কৰি ভাল পায় মানুহৰ কাৰণে কাম কৰি ভাল পায় চ' কেতিয়াবা একেলগে কাম কৰাৰ ইচ্ছা আছে কৰিম আমি একেলগে কাম সলমান লগত নিশ্চয় চিনেমাত বেলেগ নহ'লেও এক্টিং বা গান যিয়ে নহওক কিবা এটা কৰিম মই গান গাইছোঁ তাৰ চিনেমাৰ আগতে এখন চিনেমাত মই গান গাইছোঁ চ' আৰু কেতিয়াবা আকৌ ভালকৈ কাম কৰাৰ ইচ্ছা আছে সলমান লগত নিশ্চয় কৰিম